কবিতাৰ শিৰোনাম তুমি মই আৰু আমাৰ বাধ্যতা। কথা কৰবী প্ৰিন্সি, আবৃত্তি শিখাৰাণী ঠাকুৰীয়া। তুমি মই আৰু আমাৰ বাধ্যতাই হ'ল আমাৰ প্ৰেমৰ শেষ পৰিণতি। তুমি তোমাৰ দায়িত্ব পালন কৰি কৰি অৱহেলা কৰিলা আমাৰ সম্পৰ্কটো, আৰু মই তোমাৰ দায়িত্বৰ প্ৰতি শ্ৰদ্ধা ৰাখি শেষ হোৱা আমাৰ সম্পৰ্কটো হাঁহি মুখে বিদায় দিলো। এৰা, কি কৰিবা? ভাগ্যৰ লিখন জানো তুমি মই সলনি কৰিব পাৰো? থাকক দিয়া এনেদৰে মৰমবোৰ হিয়াৰ মাজত। জানানে, দায়িত্ববোৰৰ আঁৰত হৃদয়খন মৰিশালী হয়। তুমি মই যে দেখিছিলো এদিন আমি হোৱাৰ কথা, সেই সপোনৰ কাহানী বাই ডেউকা ছিঙিল, কিন্তু মৃত্যু হোৱা নাই। তোমাৰ হিয়াত থকা হেজাৰ সপোনৰ ব্যথা মই বুজি পাওঁ শুন, কিন্তু কি কৰিম কোৱা? মই যে এতিয়া ক'ব নোৱাৰো তোমাক ভাল পোৱাৰ কথা, কাৰণ তোমাৰ কষ্ট হ'ব। ওলোটাই ক'ব নোৱাৰিবা মোক আগৰ দৰেই চিঙৰি, ঐ আইনু ঐ, ময়ো তোক ভাল পাওঁ ঠিক তোমাৰ দৰে। নাই নাই, নকওঁ মই তোমাক কেতিয়াও, নিদিও হ'বলৈ তোমাৰ কষ্ট। তোমাৰ আইনুজনী হৈ এনেদৰে থাকিম আজীৱন। এটা কথা কিন্তু, তুমি নেভাবিবা কেতিয়াও যে তোমাক আঁতৰাই মোৰ হিয়াত আন কাৰোবাক ঠাই দিম বুলি। তুমি তুমি হৈয়ে ৰবা মোৰ জীৱনত মোৰ আজন্ম প্ৰেমিক।